সেই সময়টো বহুত কঠিন হয়, যোন সময়ত মানুহে চকুৰ পানী পেলাবলগীয়া হয়। আৰু তাতকৈ কঠিন সময়টো হ'ল তেতিয়া, যেতিয়া মানুহে চকুৰ পানী লুকুৱাই হাঁহিবলগীয়া হয়। সপোনটোতো গুচি যায়, তোমাৰ টোপনি ভাঙি গলে, আৰু মানুহ গুচি যায় তাৰ স্বাৰ্থ শেষ হৈ গলে। খং নামৰ ভাইৰাছটোক মনত ঠাই দিলে সম্পৰ্ক নষ্ট হয়, আৰু অভিমানৰ জালত আটকি গলে দূৰত্ব সৃষ্টি হয়। আৰু সকলোবোৰ পাহৰি ক্ষমা কৰি দিলে দুয়োটা সম্পৰ্কই লং লাইফ হয়। জীৱন কাহিনী দি এটা নাটক বনোৱা সহজ, কিন্তু কোনো নাটকৰ কাহিনী দি কোনো দিনো এটা জীৱন সজাব নোৱাৰি। কোনোবাই অৱহেলা কৰিলেও মনত কষ্ট অনুভৱ নকৰিবা। মনত ৰাখিবা, দামী বস্তুৰ মূল্য কিন্তু সকলোৱে দিব নোৱাৰে। বেইমান মানুহক তুমি যিমানেই মৰম নিদিয়া কিয়, তেওঁলোকে এদিন তোমাক ঠিক বুজাই দিব যে সকলোৱে মৰমৰ যোগ্য নহয় বুলি। কিছুমান মানুহে ভাল পাব জানে, কিন্তু তাৰ মূল্য দিব নাজানে। ভুল কৰিব জানে, কিন্তু সেই ভুলৰ ক্ষমা বিচাৰিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা আছে কিন্তু বিবেক নাই।